মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 1.1 3 নম্বৰ প্ৰশ্ন, য'ত দিয়া আছে যে 616 জন সদস্যৰ এটা সৈন্যবাহিনী দলে পদম খোজকাঢ়ি এটাৰ পিছত এটা দল যাই আছে আৰু প্ৰতিটো দলত সদস্যৰ সংখ্যা আছে বা সৈন্যৰ সংখ্যা আছে 32 জন। এতিয়া কিমানটা স্তম্ভ হ'ব? সৰ্বোচ্চ বা উচ্চতম স্তম্ভৰ সংখ্যা আমি উলিয়াব লাগে। তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা মিলাই ল'বা। আমাৰ লিখতে সময় যাবৰ কাৰণে কি কৰিছোঁ, শৰ্টকাট কৰি দিছোঁ। ঠিক আছে, তেনেহ'লে এই গণিতটো বা এই প্ৰশ্নটো আমি সমাধান কৰিবলৈ হ'লে আমাৰ দুটা বস্তুৱে লাগিব। প্ৰথমে দিয়া আছে কি মুঠ সদস্যৰ সংখ্যা কিমান আৰু প্ৰতিটো শাৰীত কিমানজনকৈ সৈন্য আছে। আৰু তোমালোকে চাবা, তোমালোকৰ যিবিলাক প্ৰশ্নত দিয়া থাকিব যে সৰ্বোচ্চ, আটাইতকৈ বেছি, সৰ্বাধিক এনেকুৱা শব্দ থাকিলে হয় বা তোমাক কি ওলাব দিছে, গ সা উ উলিয়াব দিছে। আৰু যদি সৰ্বনিম্ন, আটাইতকৈ কম, নিম্নতম, তাৰপিছত তোমাৰ লঘিষ্ঠ এনেকুৱা শব্দ থাকিলে হয় বা ল সা গু উলিয়াব দিছে। তেনেহ'লে এইবাৰ আমাক কি দি আছে, সমাধান কৰাৰ সময়ত লিখি ল'বা। সমাধান কি দি আছে, আমাক দিয়া আছে মুঠ সৈন্যৰ সংখ্যা সমান 616 জন। ইয়াৰ পিছত দিয়া আছে প্ৰতিটো শাৰীত কিমানজন আছে, প্ৰতিটো শাৰীত আছে 32 বা 32 জন। প্ৰতিটো শাৰীত সৈন্যৰ সংখ্যা 32 জন। এতিয়া আমাক প্ৰশ্নটোত কৈছে উচ্চতম স্তম্ভৰ সংখ্যা। কিন্তু উচ্চতম এনেকুৱা শব্দ থাকিলে আমি কি ওলাম বুলি কৈছিলোঁ, গ সা উ উলিয়াম বুলি কৈছিলোঁ। এতিয়া কি হ'ব, আমাৰ উচ্চতম স্তম্ভৰ সংখ্যা সমান কি হ'ব, এই দুটা সংখ্যাৰ গ সা উ হ'ব। কি লিখিব আমি, গ সা উ, কাৰ গ সা উ, এই দুটাৰ গ সা উ 616,32। এতিয়া আমি ইউক্লিডৰ কলন বিধি যিটো আমি পাইছিলোঁ, সেই সূত্ৰমতে ইউক্লিডৰ কলন বিধি মতে আমি কি কৰিম, গ সা উ উলিয়াই দিম। আমি কি লিখিম এইবাৰ, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইয়াতে কি ডাঙৰ আছে, 616টো ডাঙৰ আছে। আমি 616 লিখি ল'ম, 616 সমান 32। এতিয়া কিমান বাৰ যাব ইয়াক হৰণ কৰিলে, আমি যদি এনেকৈ লওঁ 616 হৰণ 32, তেন্তে প্ৰথমে আমাক একবাৰ যাব, কাৰণ দুইবাৰ গ'লে 64 হৈ যাব। দুটা অংক আছে, 64 হৈ যাব। গতিকে আমাৰ কিমান যাব, 1 টাইমছ 32। ৰিমেইনিং কিমান থাকিব, 11ৰ পৰা 2 গ'লে 9 আৰু 5ৰ পৰা 3 গ'লে 2 থাকিব। ইয়াৰ ভিতৰত সেই 6। এইবাৰ চোৱা, এইবাৰ আমি কিমান বাৰ দিব পাৰোঁ, 9 বাৰ যদি দিওঁ তেনেহ'লে কিমান হ'ব, 9 2 18 আৰু আমাৰ ইয়াতে হ'ব 3 9 27, তেনেহ'লে 9 বাৰ 9 2 18, 8 গ'ল 1, 3 9 27, 1 28। বুজিছেনে? তেনেহ'লে কিমান বাৰ গ'ল, 9 বাৰ গ'ল। 9 বাৰ গ'লে কিমান হ'ল, 2 9 18, 8 গ'ল 1, 27 আৰু 28। এইবাৰ বিয়োগ কৰি দিয়া আছোঁ, 16 পৰা 8 গ'লে 8, বাকী থাকিব আমাৰ 8। কিমান টাইমছ গৈছে, 19 প্লাছ 8। এইবাৰ আগত যিটো আমি পাইছিলোঁ কি লিখিব পাৰোঁ আমি, 32 ইকুৱেল, এবাৰ কি লিখিব পাৰিম, 8 × 4 প্লাছ 0। আৰৰ মান কি হৈছে আমাৰ, এইবাৰ 0 হৈ গৈছে। আৰু কোৱা হৈছিল যেতিয়া আৰৰ মান 0 হ'ব, সেই সময়ত বিৰ পজিশ্যনত যি থাকিব সেয়া হ'ব কি আমাৰ গ সা উ। এনেকৈ হৈছে A B Q আৰু R, A ইকুৱেল টু B Q প্লাছ R আছিল। গতিকে বিৰ ঠাইত আছে 8। এতিয়া আমাৰ গ সা উ কিমান হৈ গ'ল, 8 হৈ গ'ল। আমি কি লিখিম, এতিয়া গ সা উ 616,32 ইকুৱেল কিমান হ'ল, 8। আমি কি লিখিব পাৰিম, যিহেতু গ সা উটোৱে আমাৰ কি হৈছে উচ্চতম স্তম্ভৰ সংখ্যা, আমি উচ্চতম স্তম্ভৰ সংখ্যা কি বুলি ক'ব পাৰোঁ, 8 বুলি ক'ব পাৰোঁ। চাবা, এতিয়া উচ্চতম স্তম্ভৰ সংখ্যা সমান 8। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাম। ইয়াতে দিয়া আছে যে
ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই থ্ৰাইচেম নাইবা থ্ৰাইচেম প্লাছ 1 আৰ্হিত থাকে। এতিয়া এই প্ৰশ্নটোত চাবা তোমাক আৰ্হিত দিয়া আছে কি থ্ৰাইচেম বা থ্ৰাইচেম প্লাছ 1। তেনেহ'লে আমি চাম প্ৰথমতে আমাৰ কি আছে ইয়াতে এই প্ৰথম নম্বৰটোত আছে 3 আৰু ইয়াক যদি আমি ইউক্লিডৰ বিভাজন ক্ৰমিকা যেটো ফৰ্মুলা আছিল যেটো সাধাৰণ ৰূপ আছিল কি আছিল এটো a = bq + r আছিল। তাহলে এইখিনিৰ লগত যদি আমি তুলনা কৰিব যাও এইটো ক্ষেত্ৰত কি আছে bq আছে আৰু r টো কি আছে আমাৰ 0 হৈ আছে। সেকেন্ড ক্ষেত্ৰত যদি আমি চাব যাও সেকেন্ড কেছত যদি চাব যাও থ্ৰাইচেমটো আমাৰ bq আছে আৰু r ঠাইত কি আছে 1 আছে। এবাৰ চাবা তেনেহলে আমি প্ৰত্যেকটো দুটা ক্ষেত্ৰতে পাই আছো b ঠাইত কিমান আছে b ঠাইত আছে 3 আৰু যেটো অখণ্ড সংখ্যা দিয়া আছে অখণ্ড সংখ্যাটো আমি নাজানো। আমি প্ৰথমে কি কৰিম এই অখণ্ড সংখ্যাটো ধৰি লম। গতিকে এইটো গণিত সমাধান কৰক কেনেকৈ লিখিবা তোমালোকে সমাধান লিখিম ধৰা হল কি ধৰিম a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক বা ধনাত্মক যি কোৱা যোগাত্মক অখণ্ড সংখ্যা আৰু আমি অলপ আগত পালো কি b লগত কি পালো আমি কম্পেয়াৰ কৰি পালো b = 3 পালো আৰু এটো আমি ধৰি লম ধৰা হল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3। তো তোমালোকে আগতে পাইছা যে r এর ভ্যালু সদায় কি হ'ব b কৈ সৰু হ'ব। তাহলে আমাৰ কি হ'ব পাৰে therefore r = 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে কিন্তু 3 হ'ব নোৱাৰে কাৰণ r সদায় কি থাকিব b কৈ সৰু থাকিব। এতিয়া এই যে এটা সংখ্যা আমি লৈছো ধৰি লৈছো গতিকে ইয়াৰ কিমানটা ৰূপ হ'ব পাৰে ইয়াতে r এর ভ্যালু 3 টা হৈছে মানে কি হ'ব পাৰে আমাৰ এৰ ৰূপ 3টা হ'ব পাৰে এর আগে 3টা হ'ব পাৰে। কেনেকৈ 3 হৈছে 0 এটা 1 এটা 2 এটা। গতিকে এবাৰ আমি কি লিখিম এর আৰ্হিবোৰ লিখিম। এতিয়া এর আৰ্হিবোৰ হল কি হ'ব এর আৰ্হি প্ৰথমে এই আখৰটোক আমি এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰিম কি 3q + 0 আৰু এটা লিখিব পাৰিম আমি কি বা a = কি লিখিব পাৰো 3q + 1 লিখিব পাৰিম। 3 নম্বৰত আমি কি লিখিব পাৰিম নতুবা এই সংখ্যাটোকে 3q + 2 হিচাপে আমি লিখিব পাৰিম। আমি এই 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ আৰু 3 নম্বৰ সমীকৰণ তিনিটাকে কি কৰিছো আমি উভয় পক্ষত বৰ্গ কৰি চাম কাৰণ আমাক কৈ দিয়া হৈছে যে এটা অখণ্ড ধনাত্মক অখণ্ড সংখ্যাৰ কি কৰি হৈছে বৰ্গটো থ্ৰাইচেম বা থ্ৰাইচেম প্লাস 1 আৰ্হিত থাকে। এতিয়া আমি 1 কি কৰিম বৰ্গ কৰিম 1 প্লাস কি লিখিব পাৰো আমি a² = 3q² উভয় পক্ষত বৰ্গ কৰিম। উভয় পক্ষত বৰ্গ হয় কি হ'ব বৰ্গ কৰিলে a² = 9q²। এবাৰ কি লিখিব পাৰো আমি আৰু আকৌ যে 9 কি কৰিব পাৰি আমি যেহেতু আমাক 3 লাগে গতিকে আমি 9 আমি ভাগ কৰি দিম যাতে 3 হয় 3 * 3q² আৰু 3m কিয় লিখিলো আমি এই 3q² ক m বুলি ধৰা হৈছে য'ত m = thrice q²। গতিকে এই thrice q² এটা কি হ'ব অখণ্ড সংখ্যা হ'ব মানে m এটা অখণ্ড সংখ্যা হ'ব। গতিকে ই কি হল a² বা সেই অখণ্ড সংখ্যা যে আমি a ধৰিছিলো এর বৰ্গটো কি হৈছে থ্ৰাইচেম আৰ্হিত আছে। ঠিক আছে নেক্সট এনেকৈ যদি তোমালোকে সেকেন্ড কেছটো কৰিছোৱা তেনেহ'লে তাতে কি আছে আমাৰ thrice q + 1 আছে। আমি এইটো ইয়াতেই কৰি আছো চাবা এবাৰ কি হ'ব আমাৰ a² = thrice q + 1 হোল স্কয়ার হ'ব কাৰণ এবাৰ আমি কি কৰিছো উভয় পক্ষতে বৰ্গ কৰিছো এটা হ'ব আমাৰ 2 নম্বৰ। এবাৰ তুমি a + b হোল স্কয়ারটো ভাঙি দিয়া thrice q হোল স্কয়ার + twice a ঠাইত আছে thrice q b ঠাইত আছে 1 + 1² কি পালা এবাৰ
9q স্কয়ার প্লাস 6q প্লাস 1 এবার সো আমি এই দুটাৰ পৰা কি কমন লব পাৰিম 3 কমন লব পাৰিম 3 কমন লৈছো কি থাকিব 4q স্কয়ার প্লাস 2q আৰু বাহিৰত কি থাকিব আমাৰ 1 এইবাৰ এই 4q স্কয়ার প্লাস 2q কি হ'ব আমাৰ নতুন এটা ইন্টিজাৰ হ'ব বা অখণ্ড সংখ্যা হ'ব এটো আমি আকৌ m বুলি ধৰিম মানে কি হ'ল এবাৰ 5m প্লাস 1 যত m ইকুয়াল টু কি হ'ব 5q স্কয়ার প্লাস 2q আকৌ নাভাবিবা যে আগত যেটো m আছিল এবাৰ m টো সেম হ'ব সেম নহব পাৰে m কো কি কোৱা হৈছে যিকোনো এটা অখণ্ড সংখ্যা বুলি কোৱা হৈছে গতিকে এনেকৈ আমি দুটা অংশ চালো যে 1 আৰু 2 কি পোৱা গৈছে দুটা ৰূপ পোৱা গৈছে এতিয়া 3 নম্বৰ যেটো আছে 3 নম্বৰ যেটো আছে এই 3 নম্বৰটো কেনেকৈ ৰূপ পাম আমি এইটো চাব লাগিব এটো কি যেন এনেকুৱা নহয় গতিকে আমি হেতু চোৱাৰ পিছতে প্ৰমাণ কৰিব পাৰিম বা লিখিব পাৰিম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা এই দুটা ৰূপত থাকে বুলি এতিয়া 3 নম্বৰটো যদি আমি কৰিব যাও ইয়াতে কৰি দিছো মই 3 নম্বৰ ইয়াতে কি হ'ব জাস্ট 2 হ'ব ঠিক আছে ইয়াতে কি হ'ব এটা আমাৰ 2 আহি যাব আৰু ইয়াতে কি হ'ব আমাৰ 2 স্কয়ার হ'ব মানে সমান কিমান হ'ল 9q স্কয়ার প্লাস ইয়াতে হ'ব 12q আৰু ইয়াতে হ'ব কিমান আমাৰ 4 এবাৰ চোৱা এইখিনিত কিন্তু আমাৰ কোনো বস্তু কমন আহা নাই দুটাটা আহিছে যেনেকৈ দুটাটা আহিছে কিন্তু বাকিখিনিত আহা নাই চাবা এতিয়া আমি 4 ক কেনেকৈ লিখিব পাৰো 4 ক আমি এনেকৈ লিখিব পাৰো 9q স্কয়ার প্লাস 12q প্লাস 3 প্লাস 1 4 মানে 3 প্লাস 1 ঠিক আছে এবাৰ এইখিনিত চোৱা 3 কমন আছে আমাৰ আকৌ তুমি 3 কমন লোৱা কিহৰ কাৰণে 3 কমন লৈছো আমি আমাৰ মডেল যেটো দিছে ফর্ম যেটো দিছে বা আহে যেটো দিছে আহে কি আছে 3 আছে 3 লাখো কি হ'ব 3q স্কয়ার প্লাস 4q প্লাস 1 আকৌ বাহিৰত কি হ'ব প্লাস 1 এবাৰ আগত যেনেকৈ তোমাৰ 3q স্কয়ার প্লাস 2q ইকুয়াল টু m আছিল এবাৰ আমি কি লম 5q স্কয়ার প্লাস 4q প্লাস 1 ইকুয়াল টু m বুলি লম মানে কি লিখিব পাৰো আমি আকৌ 5m প্লাস 1 যত কি লিখিম m ইকুয়াল টু 5q স্কয়ার প্লাস 4q প্লাস 1 হিচাপে লিখিম গতিকে আমি চালো এতিয়া চাব তিনিটা মডেল আমি পাইছিলো যে এর কি আছিল তিনিটা ৰূপ আছিল এটা আছিল 5q প্লাস 0 এটা আছিল 5q প্লাস 1 আৰু এটা হল কি আমাৰ 5q প্লাস 2 যেতিয়া আমি 5q প্লাস 0 বৰ্গ কৰিছিলো উভয় পক্ষত তেতিয়া আমি চাইছিলো কোনটো ৰূপ পাইছিলো আমি 5m আহি পাইছিলো সেকেন্ড যেতিয়া আমি এইটো কৰিলো ইয়াৰ ক্ষেত্ৰত আমি পালো কি 5m প্লাস 1 পালো আৰু এইবাৰো আমি কি পালো যে 2 লৈছো যেতিয়া যদি আমি স্কয়ার কৰি চাও আমি কি পাম যে 5m প্লাস 1 আহি পৰে ইয়াত যি কেটা আমি মডেল পাইছিলো প্ৰত্যেকটোকে বৰ্গ কৰি আমাৰ প্ৰয়োজনীয় ৰূপখিনি আমি পাইছো গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বৰ্গ কি থাকে 5m বা 5m প্লাস 1 আহি থাকে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বর্গ যিকোনো যোগাত্মক অখণ্ড সংখ্যার বর্গ 5m বা 5m প্লাস 1 আর হির এতিয়া তোমালোকৰ 5 নম্বৰ যেটো প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্নটো এইটোৰ লগত একে আছে খালি কি আছে তাত ঘন বুলি কোৱা আছে যে আমাৰ ইয়াত দিছিলে বৰ্গ তোমালোকৰ 5 নম্বৰটো দি আছে কি ঘন অৰ্থাৎ যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m বা 9m প্লাস 1 অথবা 9m প্লাস 8 আর কি হ'ব বুলি দি আছে কি দি আছে 9m বা 9m প্লাস 1 আর এটা আছে কি 9m প্লাস 8 আর কি বুলি আমি প্রমাণ কৰিব লাগিব মানে এইবাৰৰ ক্ষেত্ৰত আমি কি কৰিম চাবা যদি তুমি এইবাৰ b = 9 ধৰি লোৱা b = 9 ধৰি লোৱা তেতিয়া তোমাৰ 9 বাৰ কৰিব লাগিব আৰু যদি আগৰ প্ৰশ্নটোৰ লগত তুমি একে চাবা দি আছে যে যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ আগৰটো দিছিল বৰ্গ এইবাৰ দিছে ঘন প্ৰশ্নটো একে আছে
তুমি যদি এবাৰ v = 3 লৈ কৰা তোমাৰ এনসাৰটো কি হ'ব একে আহিব গতিকে v = 9 লৈ কৰা বা v = 3 লৈ কৰা এটা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি যেনেকৈ লিখা কিন্তু আমি আধিটো কি পাম এইটোৱে ঠিক আছে যদি 9 লৈ কৰা v ঠাইত 9 বুলি লৈ যদি কৰা তেতিয়াও হ'ব আৰু v ঠাইত 3 লৈ কৰিলে হ'ব কাৰণ 4 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্ন একেই 4 নম্বৰত কোৱা হৈছে আমাৰ বৰ্গ আৰু 5 নম্বৰত কোৱা হৈছে কি ঘনফল তেনলে আমি আকৌ আগৰ নিচিনাকৈ লিখি লম ধৰা হল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = এবাৰ আমি কি ধৰি লম 3 ধৰি লম কিয় কাৰণে 3 ধৰিলে যি আনসাৰ পোৱা যাব 9 ধৰিলে একে আনসাৰে পোৱা যাব গতিকে আমি 9 ধৰি 9 বাৰ নকৰাতকৈ আমি 3 ধৰি 3 বাৰ কৰাটোৱে বেষ্ট হ'ব গতিকে b = যদি 3 হয় তেন্তে কি হ'ব r = হ'ব 0 1 2 এতিয়া এর আৰ্হিবোৰ কি হ'ব এতিয়া এর আৰ্হিবোৰ হ'ব কি হ'ব প্ৰথমটো হ'ব a = 3q + 0 দুই নম্বৰটো হ'ব আমাৰ কি a = 3q + 1 আৰু তিন নম্বৰটো হ'ব কি a = 3q + 2 এতিয়া চাবা আমি যদি এইবাৰ উভয় পক্ষত আগত কৰাইছিল বৰ্গ এবাৰ কি কৰিব লাগিব ঘন কৰিব লাগিব মানে এইবাৰ যদি উভয় পক্ষত আমি ঘন কৰি দিওঁ কি পাম a³ = 3q হোল কিউব 0 কাম নাই ঠিক আছে 0টো আমি ইয়াতে এড কৰিলে 3q হৈ যাব এইবাৰ a³ = 27q³ আৰু ইয়াত কি লিখিব পাৰিম 9 × 3q³ আৰু কি হ'ব ইয়াতে 9m ইয়াত কি হৈছে m = কি বুজাইছে যত m = হৈছে 5q³ সো তাহলে আমি প্রথমে কি কইলো যদি প্রথমটুক আমি ঘন করো উভয় পক্ষত ঘন করে দিও ঘন করি উভয় পক্ষত ঘন করে আমি কি করলো 9m আইটো পালো এবার দুই নম্বরটো যদি আমি চাও ইয়াকো কি কৰিব লাগিব উভয় পক্ষত ঘন কৰিব লাগিব গতিকে উভয় পক্ষত যদি ঘন কৰা হয় কি হ'ব এবার হ'ব 5q + 1 হোল কিউব মানে a + b হোল কিউব ফর্মুলা কৰিছে লেটৰ সূত্ৰ কি আছিল আমাৰ a³ + 3a²b + 3ab² + b³ অথবা a³ + b³ + 3ab * a + b আছিল ঠিক আছে যেটো কৰা কৰিব পৰা আপোনালোকে কি লিখিম মই 5q হোল কিউব প্লাস 5 এর ঠাইত আছে কি 5q b ঠাইত আছে কি 1 5q স্কয়ার মানে a³ প্লাস 3ab প্লাস কি আছে 3ab স্কয়ার আর প্লাস b³ এবার এখানে যদি সমাধান করে দিও আমি কি পাম 27q³ প্লাস 27q স্কয়ার প্লাস 9q প্লাস 1 এবার এখানে ছো আমার 9 কমন আছে যদি আমি 9 কমন লও কি হবে 9 কমন ললে 3q³ প্লাস 3q স্কয়ার প্লাস q আর বাইরে থাকিব কি আমার 1 এবার এখানে কি বুঝাবো আমার m বুঝাবো তো কি হবে 9m প্লাস 1 হবে এবার কি হইছে এখানে m = কি হবে যত m = হইছে আমার 3q³ প্লাস 3q স্কয়ার প্লাস q এটা হলো আমার 2 নম্বর আর কি ছিল আমার 3m বা 3m + 1 আর এটা ছিল কি 3m + 8 ঠিক আছে এবার আমি যদি এই নেক্সট লাইনটো চাও নেক্সট কন্ডিশন যদি চাও যে a = 3q + 2 তেতিয়া কি হ'ব আমাৰ এনেকুৱা এটা আহিব যত কি হ'ব লাগিব 3m + 8 নতুবা এইখানে যে কোনো এটা হ'ব লাগিব এটা চলা দুটোটো আমি পাইছো গতিকে আমাৰ এবাৰ ডেফিনেটলি কি হ'ব লাগিব এটি হ'ব লাগিব চলো a³ = 3q + 2 হোল কিউব আকৌ কি কৰা a³ = কি হ'ব a³ x + y বা a + b = a³ + 3a²
বি প্লাছ থ্ৰাইছ এ ভি স্কুৱেৰ প্লাছ বি কিউব এনেকুৱা হ'ব। গতিকে এইখিনিত আমি ভাঙি দিওঁ কি পাম 27 কিউ কিউব প্লাছ 27 আর 2 54 কিউ স্কোয়ার প্লাস এতে হবে কি আমার 4 আর 9 36 কিউ প্লাস 8। এবার সব এখানের লগত 9 কমন আছে 8 টা আমার এক্সট্রা হয়ে গেছে। ঠিক আছে 9 কমন হলে কি হবে 3 কিউ কিউব প্লাস 6 কিউ স্কোয়ার প্লাস 4 কিউ আর বাইরে কি থাকিব আমার 8 থাকিব। এবার এখানে আমি m বলি ধরিলাম 9m প্লাস 8 আমি আরো এটা আহি পাই গেল। এবার m ইকুয়াল টু কি হবে আমার এইখানে হবে যে m ইকুয়াল টু কি হবে 5 কিউ কিউব প্লাস 6 কিউ স্কয়ার প্লাস 4 কিউ। গতিকে এইটো কি হল আমাৰ 5 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল। তোমালোকে ঘৰত 9 লৈ কৰি চেষ্টা কৰিবা একে আনসাৰ আহিব বেলেগ নাহে। গতিকে 9 লৈ কৰা 3 লৈ কৰা তোমালোকৰ কথা, কিন্তু পৰীক্ষাৰ কাৰণে 3 লৈ কৰাটো বেষ্ট হ'ব। কিয় কাৰণে আমাৰ সময় কম লাগিব। ধন্যবাদ। যদি তোমালোকৰ কোনো প্ৰশ্ন বা মতামত থাকে তোমালোকে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা।